হাই হেল্ল' নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু আজি আমি আহিছোঁ লখিমপুৰ পুখুৰীলৈ। আৰু এয়া চাওক লখিমপুৰ পুখুৰী। আৰু এনেকুৱা ধুনীয়া ধুনীয়া বস্তুবোৰ চাই থাকিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া চাওক লখিমপুৰ পুখুৰীৰ পাৰত আমাৰ এজনীয়ে বহিবলৈ গৈছে, বহি মানে মনোৰঞ্জন কৰিবলৈ গৈছে। সৌজনী চাওকচোন। এয়া মা আৰু মই ইয়াতে অলপ বহিছোঁ, চাওকচোন। এয়া প্ৰথমতে মায়ে ফটো উঠোৱা বুলি ভাবিছিলে, তাৰপিছত মই কোৱাতহে আকৌ ভিডিঅ' কৰা বুলি গম পাইছে। এই পুখুৰীটোত ইমান ডাঙৰ ডাঙৰ মাছবোৰ আছে, চাওকচোন কেনেকৈ সাৰি আছে। ধৰিব পৰা হ'লে ধৰিয়ে লৈ গ'লো হয় ঘৰলৈ বাপেকে। এয়া আমি অলপ আগুৱাই আহিছোঁ, অলপ ধুনীয়া ধুনীয়া দৃশ্যবোৰ, বেছি ভাল লগা দৃশ্যবোৰ মানে আগতহে আছে, গতিকে অলপ আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। ইয়াত বহুতো ল'ৰা ছোৱালী মানে ৰিলচ বনাবলৈ, নাচিবলৈ আহে আৰু ফটোশ্বুট কৰিবলৈ, ভিডিঅ' বনাবলৈ আহে। আৰু আজিকালি আকৌ ৰিলচহে বনায়, ৰিলচ বেছি চলে, গতিকে ট্ৰেণ্ডিঙত চলি থকা গানবোৰ ৰিলচত বনাই মানে নাচিবলৈ আহে। আৰু ইহঁতেও আহিছে, সকলোৱে আহিছে, আৰু আমিও আহিছোঁ বাৰু। আৰু ইহঁতে মানে মই এনেকৈ ভিডিঅ' কৰি থকা দেখা পাই মানে ইহঁতে বহুত অলপমান বেয়াকৈ কৈছে দিয়কচোন। অলপ মানে ঠাট্টা মস্কৰা কৰিছে। সেই বুলিতো আকৌ ঠাট্টা মস্কৰা কৰিলে বোলে সিহঁতৰ কথা কাণ কৰি থাকিলেতো মোৰ নহ'ব। মই অকাণ কৰি আগবাঢ়ি যাব লাগিব। কিবা এটা পাবলৈ কিবা এটা ত্যাগ কৰিব লাগে, নহয়নে ৰাইজ? তাৰপিছত মই আহি আছোঁ। এয়া চাওক লখিমপুৰ পুখুৰীৰ অলপ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। সমস্যানো কাৰ জীৱনত নাথাকে, সমস্যা সকলোৰে জীৱনত থাকে। সেই বুলিতো মনোৰঞ্জন নকৰিলে নহ'ব, উপভোগ নকৰাকৈ থাকিম নেকি সমস্যা থাকিল বুলি। সেয়ে ভাবিলোঁ অলপ ওলাই আহোঁ, ফুৰিলে অলপ মনটো ভাল লাগিব বুলি আমি লখিমপুৰ পুখুৰীলৈ আহিলোঁ। এয়া চাই থাকিব। লখিমপুৰ পুখুৰী আগতকৈ মানে বহুত ধুনীয়া লগা কৰিছে, আৰু ভাল ভাল বস্তুবোৰ মানে বনাই আছে এতিয়া। আগতে সেইবোৰ বনোৱা নাছিলে, এতিয়া বনাইছে। আৰু এয়া কি ফুল চাওকচোন ৰাইজ। আৰু এয়া কি ফুল বাৰু, যদি জানে কমেণ্ট কৰি জনাব দেই। মই নাজানো বাৰু, যদি জানে কমেণ্ট কৰি জনাব। আৰু এইফালে অলপ আহিলোঁ আপোনালোকক ওচৰৰ পৰা দেখাওঁ বুলি, ইয়াতে নামি আহিলোঁ। আৰু চাওক এয়া লখিমপুৰৰ নাজাৰা। ভাল লাগিছেনে গাইজ? এয়া চাওক। তাৰপিছত ইয়াতে বেছি পলম নকৰি সিহঁতে মানে কিবা কিবি কৈ আছিলে, এইকেইজনে দেখিছে। তাৰপিছত তাতে বেছিবাৰ নাথাকি আহিলোঁ। আহি আৰু অলপ আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কুঁহিয়াৰৰ গছো আছে, দেখিছেনে? আৰু আগুৱাই যাব নোৱাৰি যিহেতু, আৰু আগুৱাই যাব নগ'লোৱেই। তাৰপিছত আমি বাই বাই দি, সেইফালৰ পৰা বাই বাই দি আকৌ ঘূৰি আহিলোঁ। এইটো হৈছে বিষ্ণু মন্দিৰ, লখিমপুৰৰ পাৰত থকা বিষ্ণু মন্দিৰটো এইটো হৈছে। আৰু ঘূৰি আহোঁতে